Good morning, welcome to my channel. Hi friends, মই নাচিবৰ কাৰণে বলাইপামত ওলাই আছো আৰু মোৰ পাপা মাহীয়ে মোক মেখেলা পিন্ধি দিছে। তুমি আমার নাচনি নচুয়াই থাকিলে নালাগে আমনি রূপনি তুমি আমার নাচনি নচুয়াই থাকিলে নালাগে আমনি চোখে গয়ে গয়ে থাকিলে নালাগে আমনি থাকিলে নালাগে আমনি
ৰাজনন্দিনী চেতিয়ালৈ অশেষ ধন্যবাদ থাকিল তাই এয়া বলাইপামৰ বিহু মঞ্চত মোৰ পুৰস্কাৰটো দিগন্ত দাদাই ল'লে গা ভাল নথকা কাৰণে উপস্থিত থাকিব ৰাজনন্দিনী চেতিয়া এই ৰাজনন্দিনী চেতিয়াৰ পুৰস্কাৰটো আমি তেখেতৰ দাদা দিগন্ত সোণোৱালক আমি পুৰস্কাৰটো ল'বৰ বাবে অনুৰোধ জনাইছোঁ এয়া দিগন্ত সোণোৱালক মই পুৰস্কাৰটো দিবৰ বাবে অনুৰোধ জনাইছোঁ ৰাজনন্দিনী চেতিয়াৰ পুৰস্কাৰটো ধন্যবাদ মোক পাপু মাহী এইটো আনি দিলে এইটো চা মোৰ চাৰ্টিফিকেটখন এনেকুৱা টাইপৰ ইয়াত লিখা আছে মোৰ কৰি 2 দ্বিতীয় স্থান মানে কোন জেগাত পাইছিলা এইটো মই মানে বলাইপামত পাইছিলোঁ চাৰ্টিফিকেটখন দিগন্ত দাদাই দিছিলে আৰু আনি দিলে পাপু মাহীয়ে চাওকচোন কেনে ধুনীয়া লাগিছে আখু খোৱাৰ কাৰণে মই এই চাৰ্টিফিকেটখন ল'ব নোৱাৰিছিলোঁ বুলি দিগন্ত দাদাই লৈ দিছিলে এই চাৰ্টিফিকেটখন এইখন চাৰ্টিফিকেট কালি সেইটা কাৰণে পাপু মাহী আনি দিলে এতিয়া পাপু মাহী পুৰা চাৰ্টিফিকেট আছে আগৰ দিনৰ বিহুৱতী বৰ বিহুৱতী বিহু কুঁৱৰী গোটেই চাৰ্টিফিকেটে গুৰুৰ চাৰ্টিফিকেট ভৰ্তি হৈ আছে ন মই মানে মোৰ কৰিখন চাবলৈ মন গৈ আছিলে পোৱা নাইছোঁ মোৰ কৰিখন গোটেই গডেজ ভৰ্তি হৈছে চাৰ্টিফিকেটে বিহু শিকোৱা দাদা এজনে আহি আছে ঘৰত আৰু ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব কেনেকুৱা মানে ভিডিঅ'টো হয় মোক বিহু শিকোৱা দাদাহঁতৰ লগত মই আপোনালোকক চিনাকি কৰি দিম ক'ত থাকে ক'ত থাকে ক'ত আছে ঘৰ চব আপোনালোকক কৈ দিলে মায়ে হাঁহৰ মাংসটো কাঢ়িলে আৰু হাঁহ আৰু কোমোৰা ৱাও দেখোঁতে টেষ্টি লাগিছে খাওঁতে আৰু কিমান টেষ্টি লাগিব জানো ডিম নহয় ডিম ফ্ৰাই ডিম বইল আলু ভাজি ফুল আলু আৰু কি আছে ডাল বহুত দালি বনাইছে এইফালে হাঁহৰ মাংস আৰু এইফালে দাদাহঁতে আহিলে হাই হেল্ল' তোমাক আজি ভণ্টিয়ে পাৰ্টি দিব নামটো নাজানা দাদা ঘৰ ক'ত সেইটো সোধা আকৌ দাদাহঁতৰ লগত আপোনালোকক চিনাকি কৰি দিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী গৌতম বৰগোহাঁই মই মৈধলৰ ধেমাজি মৈধলৰ হয় আৰু তোমাৰ নাম ভাইটি নমস্কাৰ মোৰ নাম শ্ৰী সুমন্ত দাস ধেমাজি মৈধলৰ হয় মৈধলৰ ন এজন দাদা আহিলে হাই নামটো কৈ দিয়া আৰু নামটো নমস্কাৰ মোৰ নাম কুতুল হাজৰিকা ঘৰ ধেমাজি মৈধলত মৈধলৰ ন মই গান গাইছিলোঁ লগতে দাদা আহি আছে 1 by 1 মোৰ নামটো হৈছে তোমাৰ সিদ্ধাৰ্থ দাস আমাৰ ভণ্টিক নচাই খুব ভাল লাগিলে দেই এবাৰ 3টা ষ্টেজত নাচিলোঁ 3টা ষ্টেজত পূৰা একদম ধুনীয়াকৈ নাচিছে ন পাইছে তাকে পাৰ্টিটো খাব আহিলোঁ মোৰ ঘৰ হৈছে লাচিত নগৰ কিবা নামটো নমস্কাৰ মোৰ নাম শ্ৰী আকাশ গগৈ আৰু ঘৰ চিপানী নামটো বিশ্বজিৎ লাহন মোৰ ঘৰ মৈধল ধেমাজি মৈধল নাচি ভালেই লাগিলে ইফালে দাদাহঁতে ভাত খাই আছে মানে লগৰজনৰ ঘৰত গৈ আছে নেক্সট ইয়েৰ লগ পাম আৰু বাই বাই মোক বিহু মঞ্চত বিহু নচোৱাৰ বাবে দাদাসকলক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আজি ওলাই আছোঁ বিয়া খাবলৈ তেলামত পুষ্কিবাৰ বিয়া আছে তোমালোকৰ লগত এণ্ডলৈকে দেখাই থাকিম কেনেকুৱা হয় মা কি কৈ আছে মা চাৰ্জাৰটো লৈ লৈছোঁ মোবাইলৰ চাৰ্জ ডাউন আছে যে আৰু এতিয়া আমি গৈ ফ্ৰেণ্ডছ এতিয়া আমি ওলাই আছোঁ মানে তেলামলৈ আহি আছোঁ পুষ্কিবাৰ বিয়া খাব তেলাম আহি আছোঁ কেলে কি মোক বিবিয়ে ডাঙৰ কৰিছিলে আৰু পুষ্কি দিদি তেতিয়া সৰু আছিলে এতিয়া পুষ্কি দিদি বিয়া হৈ গ'ল ন এতিয়া আপোনালোকক পুষ্কিবাক দেখাম বিবি দেখাম দেখাই থাকিম এতিয়া আমি আহি আছোঁ পাপা ড্ৰাইভাৰ আহি আছোঁ আকৌ ইফালে পূৰা ৰাতি হৈ গ'ল পূৰা আন্ধাৰ হৈ গ'ল আৰু যেতিয়া মা পাপা অফিচ যায় তেতিয়া মই বিবিহঁতৰ লগত থাকোঁ আৰু পুষ্কিবাহঁতৰ লগত থাকোঁ আৰু পুষ্কিবাই আজি বিয়া হৈ গ'ল ন আৰু দেখাই আছোঁগৈ আমি পুষ্কি দিদি পুষ্কি বিউটি ডাঙৰ পুষ্কি চবকে দেখাই আছোঁ আহি পালোহি আমি পুৰা ফটো মাৰি আছে দুই পুষ্কি তাৰপিছত এইফালে বিবি এইফালে চাই দিয়া
জান